অধমৰ মানে একেবাৰে বনাইছে আপুনি অকলে বনাইছে বাপৰে ওটাকে 60 কেজি ওজন কিহৰ এইটো যাব আপোনাৰ মা কামাখ্যা মন্দিৰত যাব কামাখ্যা মন্দিৰত পিছতে মই চিন্তা এটা কৰি মাত্ৰ মই প্ৰথম মই ইগল চৰাই এটা বনাম। নমস্কাৰ সমবাসী এন্ডাকা ইউটিউব চেনেলত স্বাগতম জনালো। আপোনালোকে মানে থাৰ্মেল টাইটেল গম পাইছে আজি মানে ভিডিঅ'টো কিহৰ ওপৰত বনাইছে। তো ইয়াৰ কিছুদিন আগত আপোনাৰ ব্লগ বনাইছিলো, তো তেখেতৰ ঘৰত গৈছিলো কিন্তু তেখেত অনুপস্থিত আছিলে। আজি সেইজন ব্যক্তিৰ ঘৰত যাই আছো, যিজন ব্যক্তিৰ মানে এনেকুৱা এটা চিন্তা ধাৰা ব্যতিক্ৰমী মানে কৌশল আগবাঢ়িছে। সকলোৱে ধৰক পঢ়াৰ সুন্দৰকে কাম কৰিছে, তেখেতে যেনেকে অংকন কৰিছে সেইটো শলাগ ল'বলগীয়া। আৰু আজি তেখেতৰ ঘৰত যাই দেখাই আছো তেখেতৰ সৃষ্টি কৰ্মৰাজি সকলোখিনি। আৰু আপোনাৰ এতিয়া বাইকখন বঢ়িয়া ওলাই ল'ম আৰু এতিয়া বেছি দেৰি নকৰো আৰু ইয়াৰ পৰা যাব লাগে। দেখছি না আপোনাৰ সেই ৰ'দটো চাওক আপোনালোকে। এই ৰ'দে আপোনাৰ যাই এটা ভিডিঅ' বনাব লাগিব, কম কষ্ট নহয় দিয়ক ফ্ৰেণ্ডছ। আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব, লাইক কৰিব। তাতে আৰু সকলো মানুহেতো কৈয়ে থাকে এই কৰি কি পইচা কি বনাই, এইগিলাটো কৈয়ে থাকিব দিয়কচোন। আমাৰ অসমীয়া মানুহে এইগিলা কৈ থাকে বাৰু। আপোনাৰ যাব লাগে, আপোনাক দেখাব লাগে। আৰু এইকেইদিন আপোনাৰ মানে কি মানে ভিডিঅ'ৰ কাৰণে বহুত মানে ভিডিঅ' মানে কৈ আছে বানবা কিবা কৰা, কিন্তু সময় পোৱা নাই। ময়ো এটা মানে ব্যস্ততা আনি আছো, কি কৰো কি নকৰি এনে আনিছে। এতিয়া আপোনাৰ হ'ব, আপোনাৰ 3 দিনৰ মূৰে ভিডিঅ' দি থাকিম আৰু আপোনালোকক দেখাই থাকিম। আপোনালোকে সদায় ছাপোৰ্ট কৰি যাব। এতিয়া বলক ফ্ৰেণ্ডছ, একদম বলক। আৰু ইফালে অতুল দাৰ লগত আহিছোঁ। আৰু অতুল দা একদম মানে অচিনাকি আছিল, চিনাকি। আৰু এখেতৰ দোকান আছে একদম এই যিটো ৰাধা গোবিন্দৰ ন মন্দিৰ, সেই মন্দিৰৰ ওচৰত এখন দোকান আছে, আহিব আপোনালোকে। আৰু ঘৰটো পালে ৰ'ব, অলপ আগত পাম আৰু কাম কৰি আছে নেকি? এনেকৈ সোমাই যাব লাগিব, যাই দেখাব লাগিব। কেনেকুৱা দেখাব? ভাল না? অঁ মই ভালেই ইয়াত চলিছে। আৰু ইয়াত দেখাব আহিলোঁ আপোনাৰ যিটো শিল্পীৰ মানে অংকন কৰাটো দেখাব আহিলোঁ। ভালে চলি আছে, হেনচেন মানে যাওঁ দিয়ক, ঠিক আছে। এতিয়া মানে যিটো কাম মানে কামৰ জেগাত আহিছোঁ ৰ'ব। আমাৰ চিনাকি মানুহে। এইফালে দেখিছে এইজনে সেইজন মানুহ দুজনৰ মানে কামবিলাক অদ্ভুত। আৰু আমাৰ এই প্ৰত্যেক এৰিয়াত মানে সকলোৱে শিল্পী, সকলো ধুনীয়াকে কাঁহৰ বস্তুবিলাক বনাই থাকে। এটা কৰ্মৰাজি মানে দেখি সঁচাকে মই ক'বই নোৱাৰিলোঁ। আপোনাৰ নামটো জানে দিয়কচোন? মোৰ নাম শ্ৰী তপন ডেকা। তপন ডেকা অঞ্চলে জানে হয়তো অসমে জানে ন? অসমৰ জাতীয় চিম্বল এইটো গড় বনাই আছে। অসম এইটো গড় বনাই আছে। তাৰ পাছত এইটো আপোনাৰ শ্ৰীকৃষ্ণৰ মূৰ্তিটো অংকন কৰা হ'ব। ইয়াতে মাজত এটা ঘড়ী চলি থাকিব। এইটো বস্তু এটা বৰ্তমান কৰি আছো। আৰু এইটো ত্ৰিশূল বনাই আছো। এইটো আপোনাৰ 60 কেজি ওজন হ'ব। 60 কেজি ওজনৰ মানে একেবাৰে বনাইছে। আপুনি অকলে বনাইছে বাপৰে ওটাকে 60 কেজি ওজন কিহৰ এইটো যাব আপোনাৰ মা কামাখ্যা মন্দিৰত যাব। কামাখ্যা মন্দিৰত 10 ফুট মা কামাখ্যা মন্দিৰত যাব। কিমান গৌৰৱ দাদা মানুহ নিজে বনাইছে। ডাঙৰ মাৰি মানে 10 ফুট হ'ব। ইফালে আছে আপোনাৰ এই ত্ৰিশূলৰ এই আপোনাৰ এইটো নালটো আৰু এইটো ডুম্বৰুটো এইটো ডুম্বৰু। এতিয়া নালটো ইমান ওখ হ'ব। এইটো কাঁহৰ এইটো হ'ব ডুম্বৰু হ'ব। এইটো এতিয়া 60 কেজি ওজন থাকো। অল টোটেল 60 কেজি ওজন। মোৰ এতিয়া এই মোটামুটি 1 মাহ যায় আৰু 1 মাহ যাব। মোটামুটি 1 মাহ 15 দিন মান লাগব কমপ্লিট হতে। আৰু দেখাম বাৰু। ঠিক তেনেকৈ এতিয়া এইটো আপোনাৰ কাঁহৰ ঘড়ী যি দেখাই আছো। এইটো কাঁহৰ ঘড়ী। এইটো দুটা পাৰ চৰাই তাতে বেটাৰীটো দিয়াৰ লগে লগে ঘড়ীটো সম্পূৰ্ণ মানে চলি থাকিব। ঠিক তেনেকৈ এইটো হৈছে ময়ৰা চৰাই। এইটো ময়ৰা চৰাইত দুটা ঘড়ী আছে। ঠিক তেনেকৈ এইটো হ'ল তামোৰ। এইটো তাম্ৰ, যিটো তামৰ বুলি কয়, এইটো তামৰ সদাশিৱৰ
তাকৰ মানে মহাদেৱৰ মূৰ্তি একদম কাটি কাটি একদম অফিচিয়েল সঁচা কৈছো আপোনালোকক অৰিজিনেল মহাদেৱ কেনেকুৱা লাগিছে এনেকৈ আছে আৰু এইটো আপোনাৰ এইটো আপোনাৰ এৰা এই আমাৰ লক্ষীনাথ বেজবৰুৱাৰ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা এইটো অসমে জানে তেখেতক একদম সুন্দৰকৈ অংকন কৰিছে এইটো ৰসৰাজ লক্ষীনাথ বেজবৰুৱা এইটো মানে স্বৰ্গীয় লতা মংগেশকাৰ সুন্দৰকৈ এখেতৰ যি চিন্তাধাৰা আমাৰ ভাৰতবৰ্ষৰ প্ৰত্যেক মানে আৰ্টিষ্টকে মানে অংকন কৰিছে আৰু আপুনি কওকচোন যে আপোনাৰ যিটো মানে ব্যক্তিগত চিন্তা এই চিন্তাটো মনলৈ কেনেকৈ আহিল সকলোতে মানে বনাই থাকে বস্তু আপোনাৰ চিন্তাটো বেলেগ ধৰণৰ যি এইটো আহিল মানে কি যেতিয়া 1997 চনত মই কলেজীয়া জীৱন শেষ কৰিলো তেতিয়া আমাৰ মানে কি সৰ্থেবাৰীত সদায় মানে আমাৰ আটাইকেইটা 14 পুৰুষৰ এটা শিল্প আছে যিটো শিল্প কাঁহৰ শিল্পটো এই শিল্পটোত আমাৰ মানে তালৰ তাল ঘোৰ তাল ভুটীয়া তাল কাঁহী বাতি বটা আজি হাবি যাবি এইবিলাক বস্তু তৈয়াৰ কৰিছিল কিন্তু মোৰ এটা চিন্তা আহিল যে এটা কথা আছে কাঁহৰ ওপৰত কিবা নতুন বস্তু আনিব পাৰি নেকি তাৰ পিছতে মই চিন্তা এটা কৰি মাত্ৰ মই প্ৰথম মই ঈগল চৰাই এটা বনাইছিলো ঈগল চৰাইটো বনাৰ পাছত এতিয়া বৰ্তমান মই তাৰমানে কি ভাৰতবৰ্ষৰ মানে দ্ৰৌপদী মুৰ্মুৰ বাহিৰে বাকী গোটেইকেইটা ৰাষ্ট্ৰপতিৰে মই বৰ্তমান ছবিটো অংকন কৰিছো ভাৰতৰ মানে গোটেইকেইটা প্ৰধানমন্ত্ৰীৰ ভিতৰত গোটেইকেইটাই মানে অংকন কৰা হৈছে অসমৰ পৰা আমাৰ গোপীনাথ বৰদলৈৰ পৰা বৰ্তমান হিমন্ত বিশ্ব শৰ্মাক লগি গোটেইকেইটাই মানে মই অংকন কৰা হৈ গৈছিল এই আজি এসপ্তাহ মান হল দিলীপ শইকীয়া ছাৰৰ বস্তুটো বনোৱা হৈছে গোটেইকেইটাই এনেকৈ বনাই আছো আৰু এতিয়া নতুন বস্তু একোটা বনাই আছো ধন্যবাদ আৰু এটা কথা কম যে সদৌ অসম অংকীয়া ভাওনা সমাৰোহ আপোনাৰ 2026 এই বস্তুটো 560 পিছ মাল মাজুলী সত্ৰ আউনীআটীৰ সত্ৰৰ পৰা মোক বনাবলৈ দিছে আৰু মই অংকীয়া ভাওনাৰ যিবিলাক সত্ৰাধিকাৰ সূত্ৰধাৰ এই সূত্ৰধাৰটো 500 পিছ আৰু বিভিন্ন ধৰণৰ চৰিত্ৰবিলাক 60 পিছ এনেকে মই বৰ্তমান বনাই আছো এটি ডিচেম্বৰ মাহত মই ডেলিভাৰী দিব লাগিব তেখেতসকলক আৰু মই এটা জনাম যে এখেতৰ যিটো কৰ্মৰাজি সৃষ্টিৰাজি এখেতে যি ধুনীয়াকৈ আপোনালোকক জনাই দিলে সকলোখিনি কাহিনী আৰু এই কাহিনী সকলোকে মানে চিন্তা কৰি মই এটা জনাওঁ যে অসম চৰকাৰক যে সুন্দৰকৈ এখেতক ভাল এটা বঁটা দিওঁ যিটো বঁটা মানে এটা নাম থকা বঁটা সেইটো মই আশা কৰোঁ আৰু বাকী সকলো পাহাৰসকলক সন্মান কৰোঁ আৰু সকলোৱে এনেকৈ সুন্দৰকৈ কৰি যাব লাগে কিমান সুন্দৰকৈ কৰি আছে অলপ দেখাই দিছোঁ আপোনালোকক এটা কাম সম্পূৰ্ণ ধৰক যিকোনো কাম সম্পূৰ্ণ হ'লে বহুত দিন লাগে তাৰমানে মোৰ এতিয়া ঘড়ী এটা তৈয়াৰ কৰিব লাগে কাঁহৰ ঘড়ী এটা তৈয়াৰ কৰিব লাগিলে প্ৰায় 4 ঘণ্টা সময় লাগে 4 ঘণ্টা সময় লাগে 1 পিছ মাল তৈয়াৰ কৰাটো এনেকৈ বৰ্তমান আমাৰ সভাত হেৰা অহা নাই কিন্তু মোৰ এটা সৌভাগ্য হৈছে কিন্তু যে সৰ্থেবাৰী জগন্নাথ মন্দিৰৰ যিখন মানে মুখ্য দুৱাৰ সেই দুৱাৰখন সৰ্থেবাৰী 5 খেল গোৱাগাৰে তাৰমানে কি কাঁহৰে বনাইছে সেইখন মই নিজে 6 মাহ লাগছিল বনাওঁতে সেইখন মই বনাইছো বৰ্তমান আচৰিত মানে চেলুট মানে এখেতৰ কৰ্মৰাজি আৰু সেইকাৰণে আজি মানে আপোনাৰ আহি থাকিব বেলেগ ভিডিঅ' বনাব এখেতৰ ভিডিঅ' আপোনাৰ ভাল লাগিলে এখেতৰ কৰ্মৰাজি এখেতৰ দীৰ্ঘ কামনা কৰিলোঁ এখেতে ভালে থাকক সুস্থ থাকক আৰু এনেকৈ বনাই যাওক আৰু 2026 আছে আপোনাৰ 2026 প্ৰথম মানে জানুৱাৰী মাহতে মাজুলীৰ এই অংকীয়া ভাওনা সমাৰোহৰ সেই বস্তুখন দিব লাগে আৰু তাৰপিছত 26ত মই মোৰ নিজৰ ঘৰৰে যিখন মানে মুখ্য দৰ্জা হ'ব সেই দৰ্জাখন মই কাঁহৰ বানৰ এটা প্লেন এটা লৈছো যদি আৰু ভগৱানে সহায় কৰে তেতিয়াহ'লে মোৰ সেইখন দৰ্জা হ'ব আৰু এই দৰ্জাখন তাৰমানে কি মানে বিৰাট চাবলগীয়া কৰাৰ কাৰণে চেষ্টা কৰিম আৰু মোৰ নিজৰ ঘৰৰ কাৰণে আৰু যদি কাৰোবাক লাগে তেতিয়াহ'লে তাৰমানে কোনোবা অৰ্ডাৰ কৰিলে মই বনাই দিম পাছত পাৰিম আৰু আপোনাক যিকোনো অৰ্ডাৰ দিয়ক
সকলোখিনি আপোনাৰ সুচাৰুৰূপে কামবিলাক কৰি দিব ইমান সুন্দৰকৈ অংকন চাওঁ একদম তো আপোনাৰ দেখিলে কৃষ্ণ দিছে কৃষ্ণ আৰু এনেকে আপোনাৰ কি একা নাই এইবিলাক গড় আমাৰ অসমত যে একেবাৰে গড় মানে এটা সম্পদ কিমান আঁকিছে আপোনাৰ সকলোখিনি আঁকিছে মানে গোটেইখিনি আঁকিছে যিজন মানুহ বাঘৰৰ পৰা আহিছে এটা কাম কৰিছে নেকি কাম কৰিছে তো এখেতক কৰ্মশালা লাগে আপুনি আছে বুজি না কাম কৰি বেয়া নহয় কাম কৰি ভালে বিশ্বকৰ্মা কিন্তু হেৰি নহয় আৰু ইফালে তপনদাৰ মা মানে দেখিছেনে তো মা এখেতে ভাল লাগিল ভালে থাকক আপুনি আৰু এইবাৰ দাদা এজনে কাম কৰি আছে দাদা নেউলা ভিতৰতে ঘৰ বোলে তো দাদাই অলপমান ফটো মাৰি দিলে আৰু দাদা এই এনে ক'ত কাম কৰি থাকে আপুনি সকলোৱে ধন্যবাদ লগ কৰি ভাল লাগিল আপোনাক আৰু ফ্ৰেণ্ডছ মানে একদম আমাৰ মানে বেলবাৰী আহি পালোঁ চ' আজি ভিডিঅ'টো ভাল পাইছে যদি নিশ্চয় লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু কাষত থাকে বেলেগ টিপি কৰক নেক্সট ভিডিঅ'ত লগ পাম মানে ফ্ৰেণ্ডছ আজিলৈ এৰিছোঁ টাটা বাই বাই